হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু আজি মৰ্ণিংটো হৈছে এইসকলৰ লগত। এইসকল হ'ল মোৰ মা দেউতাৰ চাহৰ লগৰী, ৰাতিপুৱা চাহকাপৰ লগৰী। মোক বিয়া দিয়াৰ পিছৰ পৰা মা দেউতা বিৰাটে অকলশৰীয়া অনুভৱ কৰে আৰু ৰাতিপুৱা চাহ খাওঁতে এওঁলোকৰ লগতে খায়। বিস্কুট দিয়ে আৰু এওঁলোক আহি মাহঁতক সং দিয়ে। তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যোন মোৰ চেনেলটোত নতুন হয় তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব আৰু ভিডিঅ'টো শেষলৈকে চাব দেই। এয়া যে দেখিছে, এইখিনি কিন্তু চাহ নহয়, চাহপাত অলপমান সিজাই লৈছোঁ, মূৰত জেতুকা ঘঁহিব লাগিব। পিছে এইখিনি দেখি মোৰ সৰুকালৰ এটা কথালৈ মনত পৰি গৈছে। এনেকৈ চেনি আৰু চাহপাত দি আমি মেহেন্দি বনাইছিলোঁ আৰু তাৰ কাৰণে যে কিমান গালি শুনিছিলোঁ চেনি চাহপাত নষ্ট কৰাৰ বাবে। এনেদৰে কোনে কোনে মেহেন্দি বনাইছিল জল্দি কমেণ্ট কৰি মোক জনাব দেই। আৰু ৰাতি এইখিনি মই জেতুকাখিনিও পিচি থৈছিলোঁ আৰু ধুনীয়াকৈ এটা ধুনীয়া মিশ্ৰণ এটা কৰি থৈছিলোঁ। জেতুকাৰ লগতে অলপমান জবা ফুলৰ পাতো দিছিলোঁ। নিৰ জন্ম হোৱাৰ পিছতে চুলি আৰু ছালৰ যেন যত্ন ল'বলৈ মই পাহৰিয়ে গৈছিলোঁ। অনবৰত তাৰ যত্ন লওঁতে হৈছিল, মানে গোটেই দিন পাৰ হৈছিল। আৰু এয়া পিচি হ'ল জেতুকাখিনি আৰু ভাবিলোঁ অলপ হাততো লগাই লওঁ। আগতে মাহঁতে কয় নখত লগাবলৈ, নখত লগালে হেনো চকুৰ দৃষ্টি ভাল হয়। এয়া বনাইছোঁ পোহা। এইটো বস্তু না আগতে মই খাই পাইছোঁ না বনাই পাইছোঁ। এইবাৰ বনাইছোঁ, খামো কি হয় নাজানো, কেনেকুৱা হয়। ভিডিঅ'ত দেখি থাকোঁ কিন্তু খাই পোৱা নাছিলোঁ বা বনায়ো পোৱা নাছিলোঁ। চিৰা ইয়াতে আৰু এটা বস্তু দিব লাগিছিল, হাঁহৰ ডিম। হাঁহৰ ডিমৰ যে বগা অংশখিনি সেইখিনি দিব লাগিছিল, কিন্তু মোৰ অলপমান এলাৰ্জি প্ৰব্লেম হৈ থকাৰ কাৰণে সেইটো বস্তু স্কিপ কৰিলোঁ। এনেদৰে লগাইছোঁ। এইটো অকল জেতুকাটোৰ ৰঙৰ কাৰণেই মানুহে নলগায়, ইয়াৰ বহুত গুণ আছে। এই দুদিন ঘৰখনত এনেকুৱাই উৎপতীয়া পৰিৱেশ এটা হৈ আছে। মই আহিছোঁ, মাহী আহিছে আৰু আমাৰ দুজনীৰ দুটা ল'ৰা, আৰু সেহেঁত দুটাৰ ইমানেই উৎপাত, ইমানে হুলস্থুল কৰি আছে, মানে আপোনালোকক ভিডিঅ'ৰ ভইচখিনি শুনাব নোৱাৰোঁ, সেইকাৰণে ভিডিঅ'বোৰত ভইচ অভাৰ দিবলগীয়া হৈছে। আৰু হয় ন, ল'ৰা ছোৱালী থাকিলে এনেকুৱা হয়। আৰু এনেকুৱাই জানো, ল'ৰা ছোৱালীয়েহে ঘৰখন বুলি। উঠাই দিয়া, মায়ে বকিব। পৰিলে আমি যোৱাৰ পিছতহে বকিব, থাকোঁতে বকিব। এইখিনিয়ে বেছি সময় নাথাকোঁ, মই 1 ঘণ্টামান থাকিম আৰু, কাৰণ ল'ৰাকো গা পা ধুৱাব লাগিব। নিজৰো মাতৰ অৱস্থা এয়া চৰ্দি বহি ঠাণ্ডা পিছত কি হয় নাজানো, অলপমান ৰ'দতে বহি লওঁ আৰু তাৰপিছত মূৰটো এইখিনি ধুই কৰি আপোনালোকক দেখাই আছোঁ। জেতুকা লগোৱাৰ পিছত যে মূৰটো ধুই দিলে এই সৰু সৰু জেতুকাৰ আঁহবিলাক থাকে, এই বস্তুটোৱে মানে একদম ভাল নালাগে, বিৰাট অশান্তিদায়ক। শুকালে অৱশ্যে গোটেইখিনি সৰি যায় মূৰৰ পৰা, কিন্তু শুকোৱালৈকে যেতিয়ালৈকে থাকে মানে অ'ত পৰিব ত'ত পৰি, এই বস্তুটো বিৰাট অশান্তিদায়ক দেই মোৰ কাৰণে। মই কেঁচাইও চাটনি খাওঁ, আকৌ ইয়াৰ অকণ দি পেলাই পানীত উতলাই নহৰু চহৰু দি পেলাই তেল নিদিলেও ধৰ তেনেকৈ খাওঁ। ভাত খাওঁ, ভাল লাগে খাওঁ, খোৱাও ভাল পেটৰ কাৰণে। চব ৰুই লৈছোঁ, মধুসোলেং। এইটোতো এই পেটৰ অসুখ হ'লেওতো খাব দিয়ে নেকি ন? তেল নিদিয়াকৈ যে কেৰাহীত ভাজি পেলাই। পাতত দিও খাব পাৰি, উতলাইও খাব পাৰি, পানী অকণ দি তাত উতলাই অলপমান পাত ছিঙি দিব পাৰিলোহেঁতেন কালি। আমাৰ একজোপা জলকীয়া আছে, চাব দেই। অফ কৰি দিয়া। এজোপা দেখিছে, এজোপা জলকীয়া গৈ আকাশ চুবগৈ এতিয়া, কিমান ওখ। এজোপা ছিঙিব হ'লে আমাৰ দেউতাই কিমান ওখ, দেউতাই চকীৰ ওপৰত উঠি ল'ব লাগে এজোপা লাগি। মোৰ হাতটো বাছ ইমানলৈকে আহে, তাৰ ওপৰতো ইয়াত ওপৰত আছে জলকীয়া।
অকণমান আগত যে দেখিছিল মায়ে মচন্দৰী ছিঙি আছিল, এই কচুৰ কাৰণে। কচু বোলে পাতত দিব, কচু, মধুসোলেং আৰু মচন্দৰী এক লগত পাতত দিব। আৰু এইপিনে ৰঙালাও ফুল ছিঙি থৈছে বৰ ভাজিবৰ কাৰণে। কিন্তু মোৰে কপাল বেয়া, মই এলাৰ্জিৰ কাৰণে কচু খাব নোৱাৰিম। কিন্তু এয়া মোৰ কাৰণে নহয়, ভনীয়েকৰ কাৰণে বনাই আছে। ইয়াত জলকীয়া দিব লাগিছিল, কিন্তু কেঁচা জলকীয়া নাইয়ে যে। তেনেকুৱা জলকীয়া নাই, এয়া অপইতা হৈ আছে, কলি নিচিঙো দেই, মনটো বেয়া লাগে। বেয়া লাগে। এতিয়া আপোনাক কৈছোঁ যে বজাৰৰ পৰা আনিব, এইকেইটা ডাঙৰ হোৱালৈকে, তেতিয়া মানে মেইনটেইন হৈ যাব আৰু। ঘৰৰ বস্তু চব ভাল লাগে ন। আৰু এইপিনে শুনিলে নহয় মা দেউতাৰ কথা। মায়ে এইপিনে কচু পাতত দি একখিনি যোগাৰ কৰি আছে, আৰু দেউতাই চাহ বনাবলৈ আহি দুইজন পূৰা লেকচাৰ মাৰি আছে দেই। মনে মনে শুনি আছিলোঁ বস্তুখিনি। আৰু এইপিনে ধুনীয়াকৈ মায়ে বস্তুখিনি মিলাই লৈ পাতখন মেৰিয়াই লৈছে। আজি বোলে মায়ে কুকাৰত দিব, প্ৰেছাৰ কুকাৰত দি এনেকৈ পাতত দিব। খেৰত দিয়ে, আৰু মই এনেই টেৱাত দিওঁ, কিন্তু প্ৰেছাৰ কুকাৰত পাতত দি পোৱা নাই দেই। মায়ে দিব, তাকে চাওঁচোন বাৰু, আপোনালোককো দেখাওঁ কেনেকৈ দিয়ে। এইখিনি কচুখিনি পাতত দিয়া হৈ গৈছে। খেৰ নাই কাৰণে কুকাৰতে দিয়া হৈছে। মা কেনেকৈ দিলা কুকাৰত কোৱাচোন? পানী দিলোঁ, দি ইয়াত টোপোলাটো ভৰাই দিলোঁ আৰু। পানী কি কমাই দিছা? কমাই দিছোঁ। চিটি কেইটা দিলা? চিটি মাৰিছে 3-4টামান। মা ঘৰত পাৰ কৰা এটা দিন আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু মাকৰ ঘৰখন বুলি ক'লেই চবৰে কিমান এটা হেঁপাহ, সেইটো আৰু আমাৰ ছোৱালীবোৰক, মানে বিয়া হোৱা ছোৱালীবোৰকতো ক'বই নালাগে, সেইটো কোনেও বুজি নাপায়, বেলেগ কোনেও বুজি নাপায়। আৰু ভিডিঅ'ত যিমানখিনি খাদ্য বনোৱা দেখিছে গোটেইখিনি মোৰ মায়ে কৰিছে দেই। আজি মই হ'লে একো বনোৱা নাই, লাষ্টত এই কাঁহীখনহে সজাইছোঁ। আজি ভিডিঅ'টো ইমানেই আছিল। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তে লাইক এটা কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানে, আৰু সকলো ভালে থাকক, কুশলে থাকক। আজিলৈ আহিলোঁ দেই, বাই বাই।